হাইsto ওয়েলকাম টু ব্যাক। আজি মই কামত বিজি আছোঁ। এয়া পাতনা এটা আছে, এইটো আপোনালোকক দেখাম। যিটো পুটিন আপুনি কাটিব, যেতিয়া পুটিন কটা অৱস্থা আপোনালোকে ডিষ্টেম্পাৰ নামাৰিব, ডাইৰেক্ট পুটিনে কাটিব। এয়া চাওক, ডিষ্টেম্পাৰ যদি আগতে মাৰি দিয়ে তেতিয়া পুটিন কাটি দিয়াৰ লগে লগে চকলা চকলকৈ এৰি যাব। দেখা পাইছে আপোনালোকে, ধুনীয়াকৈ চকলা চকলকৈ এৰি গৈছে। এইটো চব এয়া এতিয়া আপোনালোকে ডিষ্টেম্পাৰ ইউজ নকৰিব, ডাইৰেক্ট পুটিনেই কাটিব। কাৰণ বালিত পুটিনটো খাজ খাব লাগিব, তেতিয়াহে আপোনালোকে পুটিনটো শকতকৈ লাগি ধৰিব। এয়া চব কেনেকৈ এৰি গৈছে, দেখা পাইছে, মই দেখাই দিছোঁ। এয়া চব এৰি গৈছে। এইটো বিল্ডিং এটা আছে, চব এনেকৈ এৰি গৈছে। এয়া আমি এৰুৱাই আছোঁ পুটিন। এইখিনি এৰুৱাই পিনি নতুনকৈ পেইণ্টিং কৰি দিম আমি ধুনীয়াকৈ। লগত আৰু এটা আছে পাতনা, এইটো ব্লেড লাগি গৈছিলে, অলপ লাগি গ'ল। তই এয়া অলপ খাই লৈছোঁ। কেনেকৈ এৰি গৈছে, কাৰণ আগতে ডিষ্টেম্পাৰ মৰা আছিলে। ডিষ্টেম্পাৰ মৰাৰ লগে লগে বস্তুবিলাক শুকাই গ'ল, শুকাই যোৱাৰ লগে লগে বস্তুটো খাই গ'ল। চাওক, আগতে ডিষ্টেম্পাৰ মৰা আছিলে, এয়া ডিষ্টেম্পাৰ ওপৰত পুটিন মৰা আছিলে। আপোনালোকে কেতিয়াও ডিষ্টেম্পাৰ মাৰি পুটিন নামাৰিব, ডাইৰেক্ট পুটিনে মাৰিব। এয়া চাওক, এইখন চব এৰুৱাই পিনি নতুনকৈ পুটিন মাৰি ধুনীয়াকৈ আকৌ পেইণ্টিং কৰি দিম। ধুনীয়াকৈ এৰি গৈছে, দেখা পাইছে, চব এৰুৱাই নতুন পেইণ্টিং হ'ব। মাৰি দেখাইছে। পানী পালে পুটিটো এৰি যায়, কিন্তু ইয়াত পানী পোৱা নাই। কিন্তু ডিষ্টেম্পাৰ মৰা আছিলে বা চূণ মৰা আছিলে, তেনেকুৱা যদি আপুনি পুটিটো কাটি দিয়ে তেনেহ'লে পুটিটো চকল চকলকৈ দেখা যায়। এয়া আমি এৰুৱাই আছোঁ, এৰুৱাই আছোঁ। নতুন পেইণ্টিং কৰিম, ইয়াত ঝাকাছ বনাই দিম, ঝাকাছ। চব এৰুৱাইছোঁ ধুনীয়াকৈ, নতুন পেইণ্টিং হ'ব। পুটিটো চব এৰুৱাই দিছোঁ, পুৰণা পুটিটো নতুন পেইণ্টিং কৰি দিম। পানী যে বহাৰ কাৰণে খাই হ'ল, চব ধুনীয়াকৈ চাফা কৰি পেইণ্টিং কৰি দিম। পেইণ্টিং দেখা দিয়ে ৰুমটো চাওক না, বম চাহ ৰুম আছিলে।